কচু চুনু মোমাইৰ ঘৰত গৈ পেলাই কিন্তু উৎপাত কৰি নাথাকিবিগে উৎপাত কৰা বুলি গম পালে মই লৈ আহিমগে কিন্তু একেদিনাই দাদা তুমি টেনচন নলবা উৎপাত নকৰো আৰু য'ত ত'ত ঘূৰি নুফুৰিবি পুখুৰী পাৰে নাযাবি আকৌ দেই দাদা আমি ক'তে ওলাই নাযাওঁ ঘৰৰ ভিতৰতে সোমাই থাকিম কেতিয়াবা খালি পথাৰলৈ যাম আৰু পুখুৰী পাৰে নাযাওঁ বা তুমি চিন্তা নকৰিবা দাদা যোৱাবাৰ নিচিনা নকৰিবি আকৌ যোৱাবাৰ মোমায়ে যেনেকৈ থৈ গ'লহি গৰম বন্ধত তহঁতি উৎপাত কৰাৰ কাৰণে তেনেকৈ আকৌ থৈ যাবহি তহঁতি এনেকৈ উৎপাত নকৰিবি দেই যোৱাবাৰ আমি সৰু আছিলোঁ আকৌ এতিয়া ডাঙৰ হ'লো নহয় দাদা ঐ দেতা মোৰ যাম লাগিছে মামা ঘৰলৈ তই এদিন মাৰ লগতে যাবি তই মায়ে ডাঙৰ বাই যাবি আকৌ মামা ঘৰলৈ এদিন হ'ব বাৰু ঐ দাদা ইমান দেৰি বাছ অহা নাই যে সময় হোৱা নাই নহয় আহিব ঐ দাদা তুমি কিন্তু বাছৰ ড্ৰাইভাৰজনক এড্ৰেছটো দি দিবা দেই মামা ঘৰৰ এড্ৰেছটো নহ'লে আকৌ ক'বা পামগৈ মোক বৰ ভয় লাগে পাই মই আছো নহয় কেলে চিন্তা কৰিছ তই মই থাকিলে তই টেনচনে নলবি কৈছো নহয় উস্তাদিটো বেছি অলপ তোৰ ভৰসাত গ'লে আমি গৈ ক'বা পামগৈ মই ড্ৰাইভাৰজনক ধুনীয়াকৈ বুজাই পঠিয়াম নহয় তহঁতি চিন্তা নকৰিবি তাতে মামাহঁতৰ ঘৰৰ সন্মুখতে নমাই থৈ যাব তহঁতক কাইদেউ কেনিবা যায় হ'বলা নাই এই ইহঁতকেইটা হেৰি মোমায়েকৰ ঘৰলৈ পঠিয়াওঁ বোলো বাছতে তুলি দিওঁ তাকে বাছ অহালৈ ৰখি আছো গৰম বন্ধ যায় মোমায়েকৰ ঘৰলৈ যাওঁ ন কেইদিন থকাকৈ ওলালি মইনাহঁত একেবাৰে স্কুল খুলিলেহে আহিম আৰু খুৰা ভালেই হৈছে দে বন্ধ কিনতে ফুৰি লওঁ মোৰ ল'ৰাটো ক'ৰবালৈ ফুৰিবলৈ যাওঁ কৰি আছে পাই মই বোলো সেই আইতাৰ ঘৰলৈকে যা কেইদিনমান থাকি আহিবি নাই সি নাযায় সি বোলে সেই গোৱা নে কি তালৈহে যায় গোৱা মোৰো যাবলৈ মন আছিলে পাই আকৌ কেতিয়াবা বন্ধ হ'লে কিন্তু গোৱালৈ যাম দেই ডাঙৰ হ'লে পঢ়ি শুনি নিজে যাবি পাই হয় ময়ো বোলো মোৰ ল'ৰাটোক মই তাকে কৈছোঁ বোলো ডাঙৰ হৈ ভালকৈ পঢ়ি শুনি ল তাৰপিছত ডাঙৰ হৈ নিজে যাবি আৰু মই সেই খেতি বাতিহে অকণমান কৰোঁ সেই খেতি বাতি কৰা টকাইনো মই কেনেকৈ তাক গোৱালৈ নিওঁ বাৰু বৰ নুবুজা ল'ৰা দেই আমাৰ সেই ল'ৰাবোৰ যিমানে ডাঙৰ হৈ আহিছে কথা ক'লে নুশুনা হৈ আহিছে ল'ৰা ছোৱালী ডাঙৰ হৈ আহিলে ভাল হৈ আহিব লাগে আমাৰ নিচিনা হ'ব লাগে ন দেউতা এনে বৰ কথা শুনা ল'ৰাটো মই মা দেউতাৰ কথা চব শুনো তইহে কথা ক'লে নুশুন ঐ কি কথা ক'বলৈ আহিছ কালি মায়ে বনাই থৈ দিয়া কেকটো নাখাবলৈ কৈছিলে তই অকলে গোটেইটো খাই পেলালি কথা ক'বলৈ আহিছ কথা ক'লে শুন সেইটো মই অকলে খোৱা নাই নহয় চেপেটা ভাইটিও খাইছিলে আৰু ডাঙৰ বায়েও খাইছিলে তইহে নাছিলি তইহে য'ত ত'ত ঘূৰি ফুৰিছিলি মায়ে ঘূৰি নুফুৰিবলৈ ক'লে তই য'ত ত'ত ঘূৰি ফুৰিছিলি হ'ব তহঁতি ৰণ আৰম্ভ কৰিব নালাগে সৌখন গাড়ী এখন আহিছে ইহঁতিকেইটা ঘৰখনত নাথাকিলে বৰ ঘৰখন খালী লাগে গোটেইকেইটা নাথাকিলে যে আৰু বেয়া লাগে সেইকাৰণে এইবাৰ মানুহকে আৰু সেই চেপেটাকে এইবাৰ নপঠিয়ালো মোমাইকৰ ঘৰলৈ তহঁতি বোলো ঘৰতে থাক অহা বছৰকে যাবি হয় দে ল'ৰা ছোৱালীকেইটা ঘৰত নাথাকিলে কিবা ঘৰখন খালীয়ে লাগে তাকে হেৰি ব'ল গুজন্ত আমাৰ ঘৰতে চাহ বাতি খাই যাবি ব'লক বাইদেউ তোমাক মুঠি মুঠি কৰি ভুই ৰুই যাবা জানৈ তুমি চাপৰি ৰ'দ জিলিকিব তোমাৰ ৰঙা দুখনি আবেগত উঠিব জানৈ সি এখন মোৰ উঠনি লওঁ যেন লাগিব দুহাতে সাৱটি সেইটো মূৰত থৈ আৰু টিফিনটো খাই লওঁ পাই বৰ ভোক লাগিছে এই বোৱাৰীজনীয়ে যে কিনো কৰি আছে পাই অথনিৰ পৰা তাইক মই ৰাতিপুৱাতে ক'লো যে মই টাউনৰ ফালে যাব লাগিব মোৰ কাৰণে সোনকালে কিবা এটা খোৱা যোগাৰ কৰ এতিয়া 11-12টা বাজিব হ'ল একো এটা খাবলৈ পোৱা নাই মই কি যে হ'ব নহয় আমাৰ বোৱাৰীজনীৰ পৰা বোৱাৰী বোলো কিবা খাবলৈ পাম নে ভোকত পেটৰ কেঁচুকুমতি মৰিলে চাগে ইমান এলেহুৱা বোৱাৰী এজনী আনিলে নহয় মোৰ ল'ৰাটোৱে বোৱাৰীজনী কাকা নকৈ মই বনোৱা হ'লে ভাল আছিলে মই ইমান পৰে বনাই খাই মেলি আজৰি হৈ যাব পাৰিলোহেঁতেন মোবাইলটোতনো কি ওলাই তাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোবাইল নেৰে বোলো বোৱাৰী ভাত বনাইছা নেকি মা হৈছে ৰ'ব বনাই আছো মা অলপ সোনকালে কৰা মোৰ টাউনলৈ যাবলৈ দেৰি
আপুনি শুই ধৰিছে দেখোন শুই ধৰ এইফালে আছে এইফালে হওক বোৱাৰী কি কৰি আছিলি নাই শুই ধৰ এনেই আছিলো হেৰি বোলো ভিতৰলৈকে বহিবগে বোলো ভিতৰলৈ নাযাওঁ দে ইয়াতে বহো অলপ মুকলি বতাহ খাওঁ অলপ ভিতৰত বৰ গৰম হ'ব যেন পাওঁ ইয়াতে বহে নেকি বোৱাৰী চকী দুখন লৈ আনাচোন আইও চকী টকী নালাগে আই এই তলতে বহোঁ দে বুঢ়ী মানুহ এনেও এই তলত বহিয়ে ভাল পাম দে শুই ধৰ ৰ'ব চকী আনিছোঁ ৰ'ব থ আই নালাগে থ আই ঐ তলতে বহি ভাল লাগে হে নহয় বোৱাৰী নচলে কি কৰিছেনো বোৱাৰী কথানো কি ক'ম সেই পুৱাৰে পৰা পাকঘৰতে সোমাই আছে কি বনাইছে তাইহে জানে আৰু এতিয়ালৈকে কিন্তু খুটকন এটাও মুখত দিয়া নাই কি যে বোৱাৰী পালো নহয় মই আজিকালি বোৱাৰীবোৰ তেনেকুৱাই আৰু আমাৰ বোৱাৰীজনীও কম আছিলে নেকি এতিয়াহে ভাল হৈছে তাই সব বোৱাৰীৰ কথা নকওঁ বাৰু আমাৰ কেইজনী কথাহে কৈছো দেই আমাৰ জনীয়েতো আগতেহে পথাৰলৈ নেনামিছিলে বোলে নখ বেয়া হ'ব ৰ'দত কলা পৰিব কৈছো নহয় একদম এই কথা ক'লে নুশুনিছিলে আজিকালি বাৰু দুই এখন কাম কৰে সেই গালি পাৰি পাৰিয়ে মই ঠিক কৰিলো আমি বোৱাৰীতে কিন্তু তেনেকুৱা নাছিলো দেই পুৱাহে চৰাই শুই উঠি গোটেই চোতাল ঘৰ সাৰি আজৰি হৈছিলো তাৰপিছতে পথাৰৰ কাৰণে জলপান বনাই মেলি সকলোবোৰ কাম কৰিছিলো ঘৰৰ কাম শাহুৱাক একো এটা কাম কৰিবলৈ দিয়া নাছিলো আজিকালি বোৱাৰীবোৰহে কি হ'ল জানো হয় দেই ময়ো কিন্তু খুব কাম কৰিছিলো পাই পুৱাৰ পৰা গধূলিলৈকে কামৰ আজৰিয়ে নাই অকল কামেই কৰি থাকিছিলো হয় পাই ইমান কাম কৰিলেও শাহুমাৰ গালি শুনিবই লাগিছিলে পাই শাহুমাৰ পৰা ভাল মাত এখাও নাপাইছিলো কথাতে কয় নহয় ভাতৰ তিতা খাব পাৰি মাতৰ তিতা খাব নোৱাৰি তেনেকুৱাই হৈছে আৰু হ'লেও গোটেই হাতুটিকে কিবা এটা নহয় কিবা এটাত সোমোৱালো যেনিবা পেটৰ খৰচটোকে ওলাই থাকে হয় ডালিমি মিনতি বহিয়া খুইদৰ আছেহি দেখোন অলপ আগত আহিলো পাই কিহৰ আলোচনা চলিছে হয়নে ঘৰৰ কথাই আৰু হেৰি নহয় মিনতি তহঁতৰ ৰুই শেষ হ'ল নেকি আজি শেষ হ'ব দেই হেৰিয়ৰ চামেলকে ৰুবলৈ দিছো সেই চুকৰ মাটিখিনিয়ে ৰুবলৈ আছে অকল মই বোলো ঘৰখনতনো কিমান সোমাই থাকিম সেইকাৰণে বোলো অকণমান ওলাই আহিলো ভালেই কৰিলি পাই মই সেইকাৰণে ওলাই আহিছো গাটো বৰ বিষাইছে ৰুই মেলি আজৰি হলো যেতিয়া অকণমান ওলাই আহিব পৰা হলো বুলি ভাবিয়ে ওলাই আহিছো ৰুই গোটেইজনী বেঙেনা কলীয়া হলো আৰু খুইদ আপুনিনো ক'ত বেঙেনা কলীয়াজনী হৈছে হয় আপুনি দেখোন আগৰ পৰা বগী চগীজনী আৰুনো ৰুলে আপোনাৰ একো দাগ এটাও নপৰে গাত হয় দে খুইদজনী একদম পথাৰলৈ গ'লে গাত ফুটুক এটা নপৰে একদম বগীজনী হৈয়ে থাকে হয় বাৰু মই সৰু পৰাই ক'লা ফুটুক এটা নপৰে খালি এতিয়া অকণমান বয়স হৈ আহিছে যে অকণমান ক'লা পৰো আৰু ডালিমিহঁতৰ ৰুই শেষ হ'ল নেকি আমাৰ সেই পৰহি দিনাখনি শেষ হ'ল পাই আজি বোলে টাউনলৈ এপাক ওলাই যাম 12টাই বাজিলে নাযাওঁগে আৰু পাই টাউনলৈ ময়ো যাব লাগিছিলে দেই মোবাইলটো বেয়া হ'ল মোবাইলটোকে ভাল কৰিবলৈ যাব লাগিছিলে পাই লগতে ৰিচাৰ্জো শেষ হৈ ৰিচাৰ্জো কৰি আনিব লাগিব আমাৰ সেই হেৰি ফুচুৱে আৰু চুনুৱে হেৰিলৈ গৈছে নহয় মোমাইকৰ ঘৰলৈ গৈছে নহয় ফোন এটাকে কৰিব লাগে বোলো সেইকাৰণে যাব লাগিব কাইলৈকে মানেকে যাম নেকি টাউনলৈ তই যা যদি ওলাবি ডালিমি তেন্তে কাইলৈকে যাম আৰু ডালিমি আমাৰ এই চিনেমাই নাই নি আছে বহি আছে বোৱাৰী বোৱাৰী এইফালে চাহ 3 বাটি আনিবাচোন হেৰ ডালিমি ইমান গৰমখনত চাহ নাখাওঁ দে আইও আন পাই যিমান গৰম হওক যিমান ঠাণ্ডা হওক সেই চাহ বাটি নহ'লে মনটো ভালেই নালাগে পাই ৰাতিপুৱা চাহ একাপ খাবলৈ পোৱা নাই মিনতি তই চাহ নাখাওঁ যদি ৰসটোলৈ ঠেকা পানীকে অকণ বনাই লওঁ গৰমটো অকণমান সকাহ পাবি থ ডালিমি সেই গৰমখনত বিধে বনাই থাকিব নালাগে এই চাহ বনাইছে যদি চাহকে আনিবলৈ কওঁ বোৱাৰী সোনকালে চাহ 3 বাটি আনা মা নিছো এই মাজনী পা যে শান্তি নাই মানে অকল ইটো খাওঁ সিটো খাওঁ কৰি থাকিব এতিয়া ভাত খাব হ'লেই আকৌ চাহ খাওঁ কৈছে দিনটো মানে তেওঁক খোৱা যোগাৰ দি থাকোঁতে যাব মোৰ নিজৰ কাৰণে মানে অকণমানো সময়ে নাপাওঁ চাচোন বাৰু ৰাতিপুৱাৰ পৰা ইটো খাওঁ সিটো খাওঁ কৰি আছে ৰাতিপুৱা চাহ সোপা বনাই দিলোৱে ৰুটি এখিনিমান বনাই দিলোঁ আকৌ ভাতগাল খাওঁ ক'লে ভাত বনালোঁ এতিয়া আকৌ চাহ খাই বোলে এনেকৈ যদি ইটো খাওঁ সিটো খাওঁ লাগি থাকে কাম কৰা মানুহজনী ৰাখি ল'লে হ'ল ভাত বনাই থাকিব এনিটাইম ইটো সিটো বনাই থাকিব খাই থাকিব পাৰিব মই সেই চাকৰিত জইন কৰোঁ বুলি ক'লোঁ সেই তাকো নিদিলে কিমান কষ্ট কৰি পুলিচৰ চাকৰিটো পাইছিলোঁ যামেই মই পুলিচত জইন কৰিমেই অহা জানুৱাৰী মাহতে গুচি যাম বোৱাৰী চাহ আনিছানে মা নিছোঁ চাহ কেলে বাৰু ইমান চিঞৰ বাখৰ কৰি থাকে মাজনীয়ে মই অশান্তি পাইছোঁ আৰু হে প্ৰভু